তোমরা কিভাবে মন্ত্রদের দখল করে আমার জানা আছে তো বাংলাদেশিরা কিভাবে এসে দখল করে আমার জানা আছে ঠিক আছে বাংলাদেশি মিয়ারা কিভাবে দখল করে ভালো করে জানা আছে কাগজ দেখাইবা কালকে ঠিক আছে কালকে কাগজ দেখাইবা তারপরে যদি তোমার কাগজ থাকে তো তোমরা এখানে থাকবা যদি কাগজ না থাকে তো তোমাদের গাট্টি বুঝছো বাইন্দা কই যেতে লাগবো কই থেকে গেছিলে বাংলাদেশ থেকে এসে বাংলাদেশ যেতে তো বাংলাদেশ যেতে ঠিক আছে বাংলাদেশ থেকে এসে বাহ ঠিক আছে বাংলাদেশি মিয়ারা কিভাবে দখল করে ভালো করে জানা আছে কাগজ দেখাইবা কালকে ঠিক আছে কালকে কাগজ দেখাইবা তারপরে যদি তোমার কাগজ থাকে তো তোমরা এখানে থাকবা যদি কাগজ না থাকে তো তোমাদের গাট্টি বুঝছো বাইন্দা কই যেতে লাগবো কই থেকে গেছিলে বাংলাদেশ থেকে এসে বাংলাদেশ যেতে তো বাংলাদেশ যেতে লাগবে ঠিক আছে ঠিক আছে আপত্তি করছেন এই যে বুড়িটার যে মাটিটা যে দখল করছে 2 বিঘা মাটি আপনারা কোনো প্রতিবাদ করছেন রাস্তা লাগে আর ব্রিজ লাগে এখানে মহিলাটা যে মাটিটা দখল করছে আপনারা কিছু বলছেন ওই যে সামনে যে ঘরটা যে বানাইছে এটা আগে কিনছেন তার বাবার নাম করে ওই মাটিতে ওরা আছে এখন আছে ঘর দুয়ার বানাই লইছে আর আমরা যাইতে পারি না ওখানে তাকে ভয় আমি লাকড়ি দেখাই দিমু তার তো ভয়ের কিসের আছে আমরা পরিয়ালে 3 জন লাগাইছেন কেন এটা কিসের জন্য এটা তো লাগাইতেই লাগবে কেন লাগাইতে লাগবে কোন হিন্দু এটা লাগাইতে তো ভয় তো হলে চলে নাকি এই টিকা লাগার পর কি ভয় পায় আমার ঘরে 3 জন মার্ডার করে দিছে এখন আরে আপনারা কয়টা করছেন না আমরা করতে এখন হিন্দু মানুষ কোনো মারে না দাদা এই যে দখল কি হবে কিতনা বিঘা ওটা মানদিনে আগে মানে ওইটার লগে লাগানি एक पट्टा माटी ऐसा तो नहीं है पहले बेच दिया होगा ना ना बेचे से तो कागज नहीं है असली मिलता करो खाएगा ये मत ना फ्लो भाग से আস্তে আইছে একদম क्यों पता करा इसका जो माटी दखल আজি যেতিয়া আপোনাৰ নিশ্চয় মনত আছে যে কাজিৰঙা যেতিয়া উচ্ছেদ হৈ আছিল সেই সময়তে আমি মিডিয়াত দেখা পাইছিলোঁ যে বালিৰাম পাথৰ লৈ পেলাই কিছুমান নিউজ ষ্টৰিজ আহিছিল যে নতুন নতুন ঘৰ তেওঁলোকে দেখা পাইছে নতুন নতুন ঘৰ বনাই আছে আৰু সন্দেহযুক্ত মানুহসকলে মাটি বেদখল কৰি আছে সেই হিচাপে আমি বহুতবাৰ আহিছোঁ তদন্ত কৰিছোঁ কিন্তু আমি তেনেকুৱা মানে কেছবিলাক তেনেকৈ পুক্তা কেছবিলাক আমি পোৱা নাছিলোঁ যোৱাকালি এই মহিলাগৰাকী তেওঁ মোৰ তাত আহিছিলে তেওঁৰ নাম হৈছে বাসমতী মালা তেওঁ এই গাঁৱৰ নিবাসী তেওঁৰ বহুত মাটি আছে ইয়াতে আৰু তেওঁ মোক ক'লে যে তেওঁৰ প্ৰায় 2-2.5 বিঘা মাটি কোনোবা বাংলাদেশী মিয়াই দখল কৰিছে বেদখল কৰিছে আৰু বহুত অত্যাচাৰ কৰি থাকে আৰু এজন বাংলাদেশী মিয়া তেওঁৰ ছোৱালীসকলকো থ্ৰেট কৰি থাকে বেয়া বেয়া কথা কৈ থাকে তাৰপিছত তেওঁলোকে ঘৰত গৈ গাড়ীত দি পেলাই উৎপাত কৰি থাকে তেওঁলোকে এফআইআৰো কৰিছিল পুলিচ ষ্টেচনত কিন্তু তেওঁলোকে দুখীয়া মানুহ তেওঁলোকে নাজানে যে কোনটো ছেকশ্যনত লিখিব লাগে কেনেকৈ লিখিব লাগে সেইকাৰণে মানুহখিনি পাৰ পাই যায় আৰু মিয়াখিনি আপোনালোকে ভালকৈ জানে যে পইচা দি পেলাই তেওঁলোকে পাৰ পাই যায় তেওঁলোকেতো হয় পইচাৰ জোৰ নহয় কাগজৰ জোৰ দেখাই থাকে তে এই অঞ্চলটো ইমান পিছপৰা কোনো আশা নাছিলে মই ক'লোঁ তেতিয়া ঠিক আছে মই নিজে যাম আপোনাৰ ঘৰত যাম মই আপোনাৰ ঘৰত গৈ চাই আহিম যে কি ইছ্যুটো কি প্ৰব্লেমটো কি তেওঁ ক'লে যে তেওঁৰ ঘৰতে কোনো পুৰুষ মানুহ নাই তেওঁৰ 2জনী ছোৱালী আছে আৰু ছোৱালীজনী মানে ভয়ত থাকে কাৰণ ইয়াতে যিটো পৰিৱেশ এই অঞ্চলত খালি এটা দখলৰ যিটো মানে তেওঁলোকৰ ইণ্টেনশ্যন কেনেকৈ এটাক কৰিব হিন্দু মানুহখিনিক আৰু তেওঁলোকে খেদাব ইয়াৰ পৰা কাৰণ আপোনালোকে জানে যে প্ৰায়ৰ টু 1992 এইখিনি অঞ্চলত খালি হিন্দু মানুহৰ বাস আছিল 92ৰ 40 বিঘা 4140 বিঘা মাটি বেদখল কৰিলে বাংলাদেশী মিয়াই তে এই 92ৰ যিটো ৰাইট হৈছিল 92 ৰাইটৰ পিছত এই হিন্দুখিনি ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ল কাৰণ এই ব্ৰিজটো পাৰ হ'লে আপোনাৰ যমুনামুখ তো এই যমুনামুখৰ পৰা গোটেই বাংলাদেশী মিয়াসকল আহি ইয়ালোকক মাৰপিট কৰি ঘৰ বাৰী জ্বলাই তেওঁলোকে বেদখল কৰিলে এই মাটিখিনি আজি একদম মই নিজে আহি পেলাই যেতিয়া গম পালোঁ যে আমাৰ এই মালা বাইদেউৰ নিজৰ মাটিত তেওঁলোকে বেদখল কৰি বহি আছে তেওঁলোকৰ ওচৰত কাগজ পত্ৰ একো নাই মই সুধিছোঁ যে আপুনি কাগজ পত্ৰ যদি নাই তো আপুনি খালী কৰি দিয়ক এইটো মাটি আৰু খালী কৰি ক'ত যাব তেওঁ নিজে কৈছে যে বাংলাদেশ গুচি যাম বাংলাদেশৰ পৰা আহিছোঁ আপোনালোকে নিশ্চয় শুনিছে তাৰপিছত যেতিয়া মিডিয়াই আকৌ সুধিছে তেতিয়া ভয়তে কৈছে যে নাই মোৰতো ইয়াতে জন্ম হৈছে সেইকাৰণে কথাটো হ'ল কি এই যে ছদ্মবেশত এই মানুহখিনি যে ইয়াতে যে লাহে লাহে মাটিখিনি বেদখল কৰি গৈ আছে আৰু আমাৰ হিন্দু মানুহখিনি যে পলায়ন কৰিবলগীয়া হৈছে সেইটোতো কোনো তদন্ত হোৱা নাই কোনো ধৰণৰ
মানে প্ৰতিবাদ হোৱা নাই। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ, আগৰ পৰা আমি কৈ আছিলোঁ, আমি ডিচিক কৈছোঁ, আমি প্ৰশাসনক কৈছোঁ যে আপোনালোকে ইমিডিয়েট ইভিকশ্যন কৰক। এতিয়া ইয়াৰ পৰা ওলাই যোৱাৰ সময়তে মই আপোনালোকক দেখাব পাৰিম যে মানে ৰিজাৰ্ভ মাটি তেওঁলোকে কেনেকৈ বেদখল কৰিছে আৰু তাতে হুক লগাই পেলাই তেওঁলোকে কাৰেণ্ট টানিছে ঘৰত। আমাৰ APDCL কি কৰি আছে? ইয়ালৈ কিয় নাহে? তেওঁলোকে টাউনত বহি পেলাই মানুহৰ ঘৰতে বিল বনাব, 70,000 টকা 1 লাখ টকাৰ বিল বনাব দুখীয়া মানুহৰ কাৰণে, আৰু বালিৰাম পথাৰত আহি পেলাই কিয় দেখা নাই যে হুক কৰি পেলাই যে ইহঁতে মানে কাৰেণ্ট চুৰ কৰি আছে? গোটেই ডকাইতৰ এইটো ৰাজত্ব হৈ গৈছে এইখিনি অঞ্চল, ডকাইতৰ ৰাজত্ব হৈ গৈছে। এই বাংলাদেশী মিয়াকেইটা যদি ইয়াৰ পৰা উচ্ছেদ কৰা নাযায় তেতিয়া এই মানুহখিনি গৈ আকৌ হোজাই টাউনত গৈ সোমাব, তেওঁলোকে তাতে গৈ ডকাইতি কৰিব। আৰু যি প্ৰকাৰে পলিটিকেল মাইগ্ৰেশ্যন মানে ইলেক্ট্ৰেল মাইগ্ৰেশ্যন চলি আছে, তেওঁলোকে উদ্দেশ্য হ'ল যে ইয়াতে মানুহখিনি ভৰাই লৈ কেনেকৈ ভোটৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যাব পাৰে। তেওঁলোকে ভোটৰ বৃদ্ধিৰ কাৰণেও তেওঁলোকে ইয়াতে মাটি কব্জা কৰি আছে। আপোনালোকে যে এইবাৰ যোৱাৰ মতে চাব যে কিমান নতুন নতুন ঘৰ আহি গৈছে, কিমান নতুন নতুন ঘৰ বনাই আছে, তেওঁলোকৰ কোনো মাটি পট্টা একো নাই। সেইকাৰণে মই আকৌ DC ডাঙৰীয়া ক'ব লাগিব, SP ডাঙৰীয়া ক'ব লাগিব যে যিমান সোনকালে পাৰে মানুহবিলাকৰ আগতে আপোনাৰ পাত্তা আছে নাই চাই লওক, নাইতো যদি ইয়াৰ পৰা উচ্ছেদ কৰক। মানে প্ৰশাসনে ব্যৱস্থা নলোৱাত আপুনি আজি নিজে আহিবলগীয়া? মই নিজে আহিবলগীয়া হৈছে, নিজে আহিবলগীয়া কাৰণ ইয়াৰ মানুহখিনি ইমান কষ্টত আছে, তেওঁলোকৰ নিজৰ পট্টা আছে। এই মহিলাগৰাকী নিজৰ পাট্টা মাটি, তেওঁ পাট্টা মাটি ৰক্ষা কৰিব পৰা নাই। কিয়? কাৰণ এই ডকাইতবিলাক আহি সোমাই পৰিছে। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব নেকি? যিহেতু ইয়াত নিশ্চয়, এইটোতো মই টাইম টু টাইমটো কৰি আছোঁ। আপোনালোক জানে যে মই সদায় এই বিষয়লৈ মাত মাতি আছোঁ, কাৰণ আমাৰ যদি মাটি আমি বচাব নোৱাৰোঁ তো জাতি কেনেকৈ বাচিব? জাতি বচাবলৈ মাটি বচাবই লাগিব। আৰু মাটি যি প্ৰকাৰে এই বাংলাদেশী মিয়াসকলে বেদখল কৰি আছে, আৰে তেওঁলোকে যদি সত্ৰৰ মাটি বেদখল কৰি লয়, মন্দিৰৰ মাটি বেদখল কৰি লয়, এই দুখীয়া মানুহৰ মাটিটো বেদখল কৰিবই। সেইকাৰণে মই একদম ইয়াতে আহিছোঁ, আজি শুকাই দিছোঁ। আপুনি অন্তিম যদি কোনোবাই যদি এনেকুৱা যদি দুখীয়া মানুহৰ ওপৰতে তেওঁলোকে অত্যাচাৰ কৰিব বিচাৰে, মোতকৈ বেয়া মানুহ আৰু তেওঁলোকে ইয়াতে বিচাৰি নাপাব।